হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি হৈছে ঈদৰ দিন আৰু ফাইনেলি নামাজটো পঢ়ি আহিলোঁ। ফজৰ নামাজটো পঢ়ি আহি কিনে আপোনালোকৰ কাৰণে অলপমান ভিডিঅ' বনাই আছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো অলপ ইণ্টাৰেষ্টিং হ'বলগীয়া আছে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ফাইনেলি যাবলৈ ওলালোঁ ঈদত। ফাইনেলি চাইকেলেৰে গৈ আছোঁ ঈদত আৰু ফাইনেলি ঈদ আহি পালোঁ। বন্ধুসকল, ঈদৰ ভিডিঅ'টো আপোনালোকক দেখাব নোৱাৰোঁ। ফাইনেলি ঈদৰ নামাজটো শেষ হৈ গ'ল আৰু এইটো হৈছে বজাৰ, মিনি বজাৰ বুলি কোৱা হয়, অৰ্থাৎ আপোনালোকে মেলা বুলিও ক'ব পাৰে। ফাইনেলি প্ৰৱেশ কৰিলোঁ আৰু প্ৰৱেশ কৰাৰ পিছত এনেকৈ এটা আচৰিত খেলা দেখা পালোঁ বন্ধুসকল। ইয়াত কিছুমান নম্বৰ দিয়া আছে, 6টা মানে ঘৰ আছে। এই 6টা ঘৰত এইবিলাক গুটি মানে পেলাব লাগে। পেলাব মানে 1 2 1 2 3 4 5 6। যদি আপুনি 6 নম্বৰ ঘৰত যদি 6টা গুটি যদি পেলাব পাৰে, তেনেহ'লে আপুনি লাভ কৰিব এটা টিভি, অৰ্থাৎ 36 ইনটু 6 36। আৰু আপুনি 15 নম্বৰ পেলালে পাব বাল্টি আৰু এইবিলাক কিমান বহুত বস্তু আছে। 20 নম্বৰ 20 নম্বৰ আছে, 7 নম্বৰ আকৌ 30 নম্বৰ আছে, 31 আছে, 32 আছে। চ' এইবিলাক পেলালে আপোনালোকে লাভ কৰিব 30 টকাকৈ টিকেট হয় আৰু মোৰ ইয়াত মুঠ 60 টকা গ'ল। আৰু মোৰ বন্ধু এজন আছিল, তেওঁৰ মানে 200 টকা এটা গ'ল। কিয়নো মানে এইটো মানে ভোটৰ প্ৰব্লেম, এইটো মানে সহজে মানে এইবিলাক মানে নামাৰে, বুজি পাইছে। চ' ফাইনেলি এইটো হৈ হ'ল চৰকি, আৰু চৰকিত উঠিলোঁ। 50 টকা টিকেট হয়। ইয়াত উঠি মানে মোৰ অৱস্থাটো বেয়া বন্ধুসকল, সঁচাকৈ কৈছোঁ। ইয়াত মানে ক'বলৈ লাজ নাই আৰু মানে বহুতে মানে প্ৰস্ৰাৱ কৰি পেলাইছে, সঁচাকৈ ক'বলৈ গ'লে। আৰু ইয়াত মানে বহুত ভয় লাগিছে, যদিও আপোনালোকৰ ভয়ৰ ভিডিঅ'খিনি মই নিদিওঁ বাৰু। মানে বহুত ভয় লাগিছে, বহুত স্পীডত ঘূৰে আৰু লগতে মানে উল্টা পাল্টাকৈ ঘূৰি থাকে ন, মানে পৰি যাব, মানে পৰি নাযায়, কিন্তু এনেকৈ ফিল হ'ব যে আপুনি শেষ। আৰু আজি উঠি মানে মোৰ মাথা চাথা শেষ হৈ গৈছে, পূৰা মাথাটো অলপমান ঘূৰাই থাকে, বমি বমি আহি থাকে। বহুত ভয়ংকৰ খেল হয় এইটো। ফাইনেলি চাবলৈ গ'লে মই মানে অলপ চিঞৰি আছোঁ। চিঞৰি থাকিলে মানে কি হয়, অলপমান জোচ আহিলে অলপমান শক্তি, মনোবলটো অলপমান বাঢ়ি যায়। আৰু বাঢ়ি গ'লে মানে অলপমান সাহস আহি যায়, আৰু সাহস আহিলে ভালকৈ থাকিব। আৰু এয়া চাবলৈ গ'লে মই চিঞৰি আছোঁ, কাৰণ বহুত স্পীডত ঘূৰি আছিল। এতিয়া মই চিঞৰা নাই। বহুত ভয়ংকৰ খেল হয়, বহুত মানে। আৰু আপোনালোকে চাবলৈ পাৰিব। ফাইনেলি লাহে লাহে ৰৈ আছে। এতিয়া আমাৰ শেষ হৈ গ'ল। বহুত স্পীডত ঘূৰিছিল, সেইখিনি ভিডিঅ' দিব পৰা নাছিলোঁ, কিয়নো মোবাইলটো পৰি গ'লহেঁতেন। বহুত স্পীডত ঘূৰি আছিল, মোবাইলটো মানে হাতৰ কণ্ট্ৰলত নাথাকিলেহেঁতেন। বহুত ধৰিব লাগে ন। চ' ফাইনেলি লাহে লাহে ৰৈ গ'ল। ফাইনেলি আমি নামি গ'লোঁ এয়া চাবৰ। এতিয়া আমি নামি গ'লোঁ আৰু বহুত মানে আমাক চাই আছিল। আৰু এইফালে আছে মোৰ ফ্ৰেণ্ড, এয়া চাব পাৰিছে, মোৰ ফ্ৰেণ্ড আহিছে। মই আৰু মোৰ ফ্ৰেণ্ড 100 টকা 2টা টিকেট কাটিছিলোঁ আৰু ফাইনেলি নামি গ'লোঁ। এতিয়া নামি কিনে আৰু এটা খেলত উঠিম বুলি ভাবিছোঁ বন্ধুসকল। এয়া চাব পাৰে, এইটো হৈছে এটা চৰকি, বহুত ডাঙৰ চৰকি হয়। ওপৰত আছোঁ বৰ্তমান, মানে ঘূৰি থকা অৱস্থাত ভিডিঅ'টো বনাব নোৱাৰিলোহেঁতেন। এতিয়া বৰ্তমান ৰৈ আছে, সেইকাৰণে ভিডিঅ'টো বনাই আছোঁ। বহুত ভয়ংকৰ খেল হয়। যেতিয়া তল পিনে নামে ন, এনেকুৱা আপোনাৰ প্ৰাণটো মানে আগত নামে, আপোনাতকৈ আপোনাৰ প্ৰাণটোৱে আপোনাৰ আগত নামে। এনেকুৱা ভয়ংকৰ খেল হয় বন্ধুসকল। আৰু নেক্সট টাইম কেতিয়াও নেখেলোঁ। ফাইনেলি এতিয়া যাবলৈ ওলালোঁ ঘৰত, আৰু ফাইনেলি চাব পাৰে এতিয়া ওলালোঁ। আৰু এতিয়া আমি চাইকেলেৰে গৈ আছোঁ, মোৰ ফ্ৰেণ্ড গৈ আছে মোৰ লগত। এয়া চাব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব বন্ধু।